নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। নাম শুনি আছে এতিয়া মাতটো নাযাব এইবাৰ ইমান। আজি আহিছোঁ আমি নামঘৰলৈ বুলি নামঘৰ গৈছিলোঁ যিহেতু আজি জন্মাষ্টমী মাতি ঠিক কৰিছোঁ। এইগৰাকী আমাৰ এইটোৱে ভাল আৰু এইফালে কাম লাগি আছে একদম পুৰা পৰুৱা সোপা ওলাইছে। আমি মচিমহে আৰু ভালকে সাৰ আৰু এইফালে হৈছে আমাৰ আসনখনৰ ভিতৰত যিহেতু আমাৰ তাত সেয়াত সোমাবলৈ নিদিয়ে মণিকূটৰ ভিতৰত, সেইফালে নিচাই চফা কৰিলে আৰু আমি এতিয়া বাকীডোখৰ চফা কৰিব লাগে, তেন্তে কামত লাগোগে আৰু চবে কাম লাগি আছে। এইফালে আসন মচি আছে, দেখাই দিয়ক এয়া নিচা ফটোকপি মাৰি দিম। গাইছ মচি আছো এইফালে চা আকৌ এইফালে চা দে। এবাৰ মচি আকৌ মচিব লাগিব এইখিনি শুকোৱাৰ পাছত আহিবলৈ। ঐ এডোখৰ হেৰিটো কেলৈ গৈছে সেইখিনি নমচিলি এনেকে মচাই নি এইবোৰ গোটেই এৰি মেলি মচিছে নাই। এতিয়া মচা পাল মচি আছো, নাই মচা বুলি ভাবিব যে সেইকাৰণে দেখাই দিছো মানে মচি আছো বুলি। কি হ'ল জানেনে, আমাক এইফালে এইবোৰ দিছে আৰু এই বেয়াডোখৰ দিলে দেই খহটাডোখৰ আৰু তাই একেবাৰে ভালডোখৰ পাইছে পুৰা একবাৰে থিয় মচি চাগে দিছে নাই ইত্যাদি। এইফালে মচিলো চেলেকা চবিয়া হৈ আছে এতিয়া শুকুৱাই নাই। এই আমাৰ দাদা আহিছে পুৰা কামৰ পৰা অহা আগতে কোনে দিলে সেইযোৰ ড্ৰেছ। তাৰপিছত আকৌ মচিব লাগিব এডোখৰ শাৰী আকৌ মচিব লাগিব। এইফালে বোলে এগৰাকীয়ে হাৰিছে, কিন্তু হাৰিছে দেখিছেনে কিটো ধচত হাৰিছে মানে ইমান লাহে লাহে। তাৰপিছত এইফালে সকলোৱে কাম বন কৰি মেলি মানে চাহ পানী খাবলৈ বহিছে। এইফালে তামোল খাইছে মানে, তেওঁ আকৌ চাহ পানী বটলত লৈছিলে দেখিছেনে আৰু খাইছে। নামঘৰৰ পৰা আহি পিনে বাৰ ঘৰলৈ আহিলোঁ। এইটো পোৱালিটো নিবলৈ আহিছোঁ বাহঁতক। আমাৰ নামঘৰত মানে এইবাৰ পোৱালিটো নাই দেখা যে জন্মাষ্টমী ৰাতিপুৱা, সেইকাৰণে যাবলৈ ওলাইছে আৰু এতিয়া বায়ে ভাতকেৰেলা ছিঙিছে, আমি দেখাওঁগৈ ব্লগ। হাই গদে ভাতকেৰেলা বিচাৰিবলৈ বুলি আহিলে, ভাতকেৰেলা মানে একদম গছজোপাকে বিচাৰি পেলাই। তাৰপিছত এইফালে দুটা দেখিলোঁ আৰু ভাতকেৰেলা অকল এই দুটাই, তেওঁ কিন্তু খৰাহি লৈ আহিছে দেই বায়ে ভাতকেৰেলা নিবলৈ, এখৰাহি নিবলৈ সেই দুটা ভাতকেৰেলা পালে। তাৰপিছত আহিলোঁ আমি এইফালে তিতা কেৰেলা চাবলৈ, তিতা কেৰেলা দুটামান পালোঁ বাৰু। তাৰপিছত এইটো ময়ো পালোঁ, সিহঁতি যাবলৈ লৈছিলে তাৰপিছত মই আকৌ পালোঁ। তাৰপিছত বায়ে কোমোৰা এটা ছিঙিলে আৰু ইহঁতৰ বাৰীত ঢেৰ বস্তু আছে চাব দেই আপোনালোকে। সিহঁতৰ বাৰীত ঢেৰ শাক আছে। এইফালে এইফালে এটা কোমোৰা এটা ঢেৰ লাগি আছে ইয়াত। তিতাকেৰেলা 3-4টামান পালোঁ। আৰু অমিতা গছেৰে একদম বাৰীখন নধৰা মানে চবফালে অমিতা এইফালে দেখিছেনে কিমান অমিতা দেখালোঁ। তাৰপিছত আকৌ এইফালে পিছফালে গৈও তাতো অমিতা, এইখিনি দেখিছে ইমান ডাঙৰ অমিতা লাগিছে। এইফালে দেখিছেনে অমিতা ইমান ডাঙৰ অমিতা লাগিছে, একদম গছজোপা ভৰি লাগিছে আৰু এইফালেতো 3টা ডাল ওলাই পিনে একদম লাগিছে মানে ডাল ভৰি লাগিছে। তাৰপিছত এইফালে মধুৰিও লাগি আছে, কিন্তু অলপ ডাঙৰ হোৱা নাই, পোৱালিটো আকৌ খাবলৈ উৎপাত লাগি আছে। আৰু এইফালে আমি আহিলোঁ ঘৰলৈ বুলি, আৰু ঘৰলৈ আহি দেখিছে আইচক্ৰীমৰ টেমাত আমি চানা ভৰাই খাইছোঁ দুটাই, তাক দেখাই পিনে খাইছোঁ মানে। এতিয়া আমি নামঘৰলৈ ওলাই ল'লোঁ, মই ওলাই মেলি হৈ গ'ল এয়া। তাৰপিছতে আমাৰ বাহঁতি ওলাই আছে, বেটা ওলাইছে, তাৰপিছত যাম আৰু এতিয়া। দেউতা অহা নাই, দেউতা অহালৈ ৰখিছোঁ। এইফালে আমাৰ ধুন ওলাইছে দেই, একদম মানে ই আকৌ হালধীয়া চোলা বোলে পিন্ধি গ'লে লাজ পাব বোলে। তাৰপিছত আকৌ বগা চোলাটো ওপৰত পিন্ধাই দিয়া হ'ল আৰু। তাৰপিছত এইফালে ওলালে, সি আকৌ পেণ্ট নাই পিন্ধা যে সেইকাৰণে মই তাক জোকাৰি আছিলোঁ যে একদম মানে নক্সা কৰিছে, হাঁহি আছে, লাজ বহুত মানে তাৰ। আৰু ওলাই মেলি হ'ল, যাবলৈ আকৌ উৎপাত তাৰেই, কৃষ্ণ জন্ম হোৱা চাৰিআলি এনেও। কিন্তু এটা কথা কি জানেনে, কৃষ্ণ জন্ম হোৱাৰ উপৰি মানে সি মানে ভাওনা পাতিব বুলি ভাবি আছে, সেইকাৰণে নামঘৰলৈ আহিবলৈ উৎপাত। আৰু এতিয়া বৰ্তমান আমি নামঘৰ পালোঁহি, নামঘৰত সকলোৱে কাম লাগি আছে যিসকল আহিলে। আৰু ইয়াৰ উৎপাত দেখিছেনে, নামঘৰলৈ আহি পাককৈ তাতে ঘূৰি ফুৰিছে। আৰু আমাৰ অথনি কাম কৰা মানুহকেইজনী এইকেইজনী আহিলে। য'তে ত'তে মুঠতে অকল ভাওনা, এতিয়া ইয়াতো ৰৈ আছে দেখিছেনে একদম ভাওনা কেনেকুৱা কৰি আছে।
আৰু তাৰ পাছতে আহিলে আমাৰ চাহ পানী কৰিব, কিন্তু মইতো চাহ পানী নাখাওঁ। আমাৰ পোৱালিটোৱে দেখিছিলে একদম চাহ পানী খাই এবাতি, মানে তাক ঠাণ্ডা পানী মিক্স কৰি দিয়া হৈছে। আৰু তাৰ পাছতে সেৱা ল'বলৈ হ'ল, সেৱা ল'লোঁ। ভিডিঅ' কৰি থকা দেখি চবেই ভাবিছে মই সেৱা কৰিব নাযাওঁ, কিন্তু মই কৈছোঁ যে চবেই কৰি লওক, তাৰপিছত মই গৈ যাম আৰু লাষ্টত ভিডিঅ'টো কৰি লওঁ অলপ গোটেইখিনি বহাৰ পাছত। আৰু এইফালে প্ৰসংগ কৰিবলৈ বুলি সেৱা লৈছে, তাৰপিছতে প্ৰসংগ আৰম্ভ। আৰু এইফালে মিঠৈ বনাবলৈ যা যোগাৰ কৰিছে, মিঠৈ একদম পূৰা লাগি গৈছে কামত আমাৰ মাহঁতে। আৰু এইফালে হৈছে মাহী, তেওঁ বহুত দিনৰ মূৰত লগ পালোঁ আৰু কামত লাগি আছে তেওঁলোকে। আৰু আমাৰ কাণ্ডবোৰ দেখিছেনে কি কৰি আছোঁ নামঘৰত আহি, এইয়া টপলা। এতিয়া মই নামঘৰৰ পৰা গুচি আহিলোঁ, মানে নামঘৰলৈ গৈছিলোঁ যিহেতু থাকিলোঁ বহুত সময়, আৰু পেটটো বিষালে সেইকাৰণে মই গুচি আহিলোঁ। আৰু বাহঁতৰ পোৱালিটোকো বায়ে এতিয়া থৈ গ'লহি, আৰু এতিয়া কাপোৰ সলাওঁ আৰু ৰাতিপুৱাকৈ দেখাম। আৰু এতিয়া ভিডিঅ'টো সামৰণি মাৰি নিদিওঁ, মানে ৰাতিপুৱাকৈ দেখাম, পকা লঠিব কিবাকিবি কি কি আছে, একেবাৰে ৰাতিপুৱাকৈ সামৰিম। যিহেতু ৰাতি দেখাবলৈ নহ'ল, এইয়া প্ৰসাদ আহি পালেহি। প্ৰসাদ মানে মাহঁতি আহিছে মা 4টা বজাত আহিছে, বায়ে 3টা বজাত, আৰু মই 12:30মান বজাতে আহিলোঁ। আৰু এইফালে মিঠৈ দি পঠিয়াইছে, এইখিনি 12 টোপোলা, ঘৰৰ টোপোলাখিনিতো খুলি মেলি আজৰি। আৰু এইফালে উঠিলোঁ, ৰাতিপুৱা শুই উঠি একদম মোৰ দেখিছেনে চকু টকা একেবাৰে ফুলি আছে, মানে শুলোঁ বহুত সময় ৰাতিপুৱা যিহেতু টোপনি ক্ষতি হ'ল। আৰু শুই উঠিয়ে মানে অলপ বেয়া খবৰ এটা পালোঁ, মানে আমাৰ ঘৰৰ ওচৰৰে নিচা এজন ঢুকালে, সেইটো কাৰণে মনটো অলপ বেয়া লাগিছে। মানুহৰ কেতিয়া কি হয় কোনে জানে, সেয়ে আমি এতিয়া ক'বতো নোৱাৰোঁ। আৰু আজিলৈ ইমানেই, নেক্সট এটা ব্লগত লগ পাম, বাই বাই।